নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই বৰ্তমান যাবলৈ ওলাইছোঁ এটা পুখুৰী চাবলৈ, মানে কি ৰজাদিনীয়া পুখুৰী, হৰদত্ত বিয়া আৰু বীৰদত্ত ৰজাৰ সন্দা পুখুৰী। ঠাইখিনি আছে আমাৰ 3 নম্বৰ টিটকুৰিত। বলকচোন যাওঁ, আমি পুখুৰীটো চাওঁ। কিন্তু লোকবিশ্বাস অনুসৰি পুখুৰীটো বোলে তুলি নাই, কিন্তু বহুত যুগৰ আগৰে বোলে পুখুৰীটো পানী কোনোদিনে নুশুকায়। বলকচোন চাওঁ আমি পুখুৰীটো। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ একেলগত আমি বোলো পুখুৰীটো চাব গৈ আছোঁ। বলক আমি চাওঁ বাৰু ৰজাদিনীয়া পুখুৰী। আহি পাই গ'লোঁ সেই ৰজাদিনীয়া পুখুৰী, হৰদত্ত আৰু বীৰদত্ত ৰজাদিনৰে পুখুৰী। এই পুখুৰীটো খান্দিছিলে মানে হৰদত্ত আৰু বীৰদত্ত ৰজাই। আপোনালোকে দেখিবলৈ পাইছে কি ডাঙৰ পুখুৰী। লোকবিশ্বাস অনুসৰি বোলে পুখুৰীটো বোলে তুলি নাই, পানী কোনোদিনে নুশুকায় এই বোলে পুখুৰীটোৰ। দেখিবলৈ পাইছে এই সুবিশাল পুখুৰী। আমাৰ ঘৰৰ ওচৰতে পুখুৰীটো, বেছি বোলে দূৰত নহয়, আমাৰ 3 নম্বৰ টিটকুৰিতে। এই পুখুৰীটোৰ ওচৰতে মানে এটা বড়ো জনগোষ্ঠীয় মন্দিৰ এটা আছে। তেখেতসকলে তাত পূজা কৰে। কি সুন্দৰ পৰিৱেশ, কি মনোমোহা দৃশ্য দেখিবলৈ পাইছে আপোনালোকে। আমাৰ পুখুৰীটোৰ গাতে লাগি আছে এখন অংগনবাদী স্কুল। এই তাত দেখিবলৈ পাইছে আপোনালোকে, এইখন তাত লাগি আছে, পুখুৰীটোৰ গাতে লাগি আছে। পুখুৰীটোৰ পাৰতে আছে আৰু অংগনবাদী স্কুলখন। কি মনোমোহা দৃশ্য দেখিবলৈ পাইছে। বলক দেখুৱাই আছোঁ আৰু আপোনালোকক। এয়া পুখুৰীটোৰ পাৰতে আছে, এইটো বড়ো জনগোষ্ঠীয় মন্দিৰ আছে, এইটো দেখিবলৈ পাইছে। এইটো কি সুবিশাল পুখুৰী। মোৰ লগত আছে জয়ন্ত ভাই, হাই এটা কৈ দিয়া। আমি ঘূৰিবলৈ আহিলোঁ, মানে আমাৰ ওচৰতে আৰু বেছি দূৰত নহয়, আমাৰ নিচেই ওচৰতে, আমাৰ এৰিয়াতে পৰে, মানে কি 3 নম্বৰ টিটকুৰি। মোৰ ভিডিঅ'বোৰ আপোনালোকে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল বটনটো প্ৰেছ কৰি দিব। এয়া আপোনালোকে দেখিবলৈ পাইছে কি সুবিশাল পুখুৰী। দেখিবলৈ পাইছে কি সুবিশাল পুখুৰী। মানে এইটো আমাৰ পুখুৰীটো খান্দিছিলে হৰদত্ত আৰু বীৰদত্ত ৰজাই। আৰু পুখুৰীটো সিমূৰে আছে এখন পথাৰখনৰ নাম হৈছে নৰ্তকী পথাৰ। এইটো আমাৰ বড়ো জনগোষ্ঠীয় মন্দিৰ দেখিবলৈ পাইছে। মানে আগতে বজাৰ বহিছিলে, আজিৰ পৰা 10-15 বছৰমান আগতে শনিবাৰে দেওবাৰে মানে বজাৰে বহিছিলে। এতিয়া বোলে সেই বোলে বজাৰ নাই। এতিয়া মানে কি আৰু এনে ওচৰতে মন্দিৰ এটা আছে আৰু পুখুৰীৰ পাৰত ধুনীয়া ধুনীয়া গছ আছে, আম আছে। দেখিবলৈ পাইছে আপোনালোকে, আম আছে, কঁঠাল আছে। কি সুন্দৰ পৰিৱেশ, মনোমোহা দৃশ্য। ইয়াতে কি ডাঙৰ ডাঙৰ মাছ আছে পুখুৰীত। কিন্তু এই পুখুৰীটোৰ পানী কোনোদিনে নুশুকায়। বাৰিষা যিমান পানী দেখিছে, খৰালিও আমাৰ মানে সিমান বোলো পানীয়ে থাকে পুখুৰীত। ইয়াত দেখিবলৈ পাইছে। এই ব্লগটো মই ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব, লগতে প্লাছ চেনেলটো ছাবস্ক্ৰাইব কৰিব।
আৰু তেতিয়াহে নতুন নতুন ভিডিঅ'বোৰ দেখা পাব। মোৰ নতুন নতুন ভিডিঅ'বোৰ আহি আছে। এইবাৰ মোৰ নেক্সট ভিডিঅ' হ'ব বাঁকা ৱাটাৰফল নেক্সট ভিডিঅ'। ব'লক আমি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। বাই বাই, টেক কেয়াৰ, লাভ ইউ।